এই জুবিন দা কনচেপ্টটো এটা যোনটো ধাৰা মানে মানুহৰ পৰা ধাৰণা এটা জুবিন দা যে একদম খাচাং খাচ মানুহৰ আগত হয় ষ্ট্ৰেইট ফৰৱাৰ্ড হয় আপুনি নিজে জুবিন দা কেনেকৈ চায় আপোনাৰ কাৰণে জুবিন দা ব্যাখ্যাটো কি জুবিন দাটো এতিয়া তহঁতৰ বয়সৰ ল'ৰা ছোৱালীবিলাকে জুবিন দা কয় এতিয়া আকৌ সৰু ফইল এটা ষ্টাৰ্ট হৈছে নতুন তাহাঁতক কিছুমানে নাম কাঢ়ি মাতে সেইটো ভাল পাওঁ মই সৰুকেইটাই নাম কাঢ়ি মাতিলে একদম পোৱালি ডাইৰেক্ট জুবিন মাতে চ' আই ফিল গুড আৰু কিছুমানে মামা মাতে মামা সেইটো ভাল লাগে জুবিন মামা অ'কে জুবিন দা কনচেপ্টটো মানে কি মই মানে অকণমান মোৰ ৰেবেলটো মানুহটো চ' সেইটো কাৰণে চাগে চবৰ মাজত গ্ৰ' হৈ গ'ল কথাটো যে ই দাদাই খাতি নকৰে ঘেন্টাকাও খাতি নকৰোঁ বুলি কওঁ যি টি কৰি দিওঁ ষ্টেজত যাক তাক গালি পাৰি দিওঁ চ' সেইটো আচলতে শ্ল'লি গ্ৰ' হৈছে ইমান ফটককৈ হোৱা নাই সেইটো গ্ৰ' হ'বলৈ 15 বছৰমান লাগিছে 2000 মানৰ পৰা আহিছে আৰু বস্তুটো কিয় হৈছে ধাৰাটো অলপ টাইম লাগে কাৰণ মোক মানুহে হেৰি কৰিব পাৰিব লাগিবতো ল'ৰা ছোৱালীবিলাকে যে ই কেৰেক্টাৰ ষ্টাডি এটা লাগে মানে পটককৈ এইটোতো আৰু 100 মিটাৰ ৰেচ নহয় যে মই জিকিলোঁ হৈ গ'লোঁ চ' শ্ল'লি কাম কৰি গৈ আছোঁ প্ৰত্যেক বছৰ কাম কৰিছোঁ চিনেমা কাম কৰিছোঁ মিউজিক কৰিছোঁ গান গাইছোঁ চ' লাহে লাহে দাদা হৈ থাকিলোঁ আৰু চব